সকলোৱে গমে পাইছে শ্বৰ্ট ফিল্মখনত জুবিন দা আছে অলপমান কেনেকৈ আছে কি হেৰিত আছে এইটো মই নকওঁ। হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল ৰদালি অসম চেনেলটিলৈ। আৰু আজি মই আছোঁ আপোনালোকৰ বহু প্ৰত্যাশিত এখন শ্বৰ্ট ফিল্ম দৌৰ আৰু দৌৰৰ টীমৰ সৈতে মই আজি আছোঁ। এয়া আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ দৌৰ টীমৰ কিছু কামৰ দৃশ্য। লগতে মই জিমিৰ সৈতেও কথা পাতিম। এয়া মই জিমিৰ ওচৰত আহিছোঁ আৰু এতিয়া আমি জানিম জিমিৰ পৰা দৌৰখন কিমান আগবাঢ়িছে আৰু এতিয়া কি কাম কৰি আছে। জিমি, তোমাৰ পৰা জানিব বিচাৰিছোঁ। দৌৰ ফাইনেল কাম ডাবিং দি আছোঁ। ফাইনেলো নহয়, 80%ৰ ওপৰৰ কামখিনি আৰু 10% ডাবিং থাকে আৰু 10% মিউজিক বুলি ধৰি লৈছোঁ। আৰু এতিয়া ডাবিং চলি আছে, মই ডাবিং দি আছোঁ। লালাৰ বাকী আছে, পাৰ্থই কালিয়ে দিছে, দীপজ্যোতিহঁতৰ হ'ল, চক্ৰদাৰ হৈছে। আৰু জুবিনদাৰ শ্বটটোৰ কথা ক'লেতো গমেই পাইছে, জুবিনদা অলপ আছে কেনেকৈ জুবিনদাও আছে ফিল্মখনত। জুবিনদাৰ ডাবিং লোৱা নাই কাৰণ তেওঁ সময় যথেষ্ট অভাৱ, বহুত মিলাই মিলি কিবাকৈ শ্বটটো লৈছোঁ। 4K কোৱালিটিতে লৈছোঁ, কিন্তু জুবিনদাৰ শ্বটটো আমি মোবাইলত লৈছোঁ যাতে তেওঁ ডাবিঙৰ কাৰণে তেওঁ সময়ত বিচাৰি নাপাম। চ' আমি মোবাইলত লৈছোঁ আৰু বাকী ডাবিং আমাৰ কমপ্লিট হৈছে। লালাখিনি দিলে হৈ যাব। খালি আমাৰ কেইটামান শ্বট ৰৈ গৈছে, সেইকেইটা আমি কাইলৈ শ্বুট কৰিম বুলি ভাবি আছোঁ। সকলোৱে গমেই পাইছে শ্বৰ্ট ফিল্মখনত জুবিন দা আছে অলপমান কেনেকৈ আছে কি হেৰিত আছে এইটো মই নকওঁ। আৰু জুবিন দা আছে, খালি জুবিনদাৰ মানে ডাবিঙৰ কাৰণে ৰখা নাই। চ' জুবিনদাৰ শ্বটটো আমি মোবাইলত লৈছোঁ। তথাপি কোৱালিটি বেয়া বুলি নাভাবিব, এইটো 4Kতে লৈছোঁ। পাৰ্থৰ ভাল মোবাইল এটা আছে আৰু মোবাইলত লৈছোঁ যদিও 4Kত লৈছোঁ। গতিকে ডাবিংটো জুবিনদাৰ সময়ৰ অভাৱ, কাৰণ বহুত টাইম মিলাই তেওঁ কিবাকৈ শ্বটটো দিছে অলপ সময়, বেছি সময় নাই দেই। কিন্তু জুবিন দাৰ 20 ছেকেণ্ডমান আছে। আগতে চাগে জুবিন দাই তেনেকুৱা শ্বৰ্ট ফিল্মত এক্টিং কৰা নাই নেকি? কৰিছে, শ্বৰ্ট ফিল্ম এখনত কৰিছে, অলপমান লেংগুৱেজ আছে সেইখনত। আজি ড্ৰাইডে ক'ত মত পাবি এনেকুৱা, খালি সেইখনৰ মিনিং বহুত আছে দেই। মই কৰা নাই, এখন বহুত ডাঙৰ মানুহ এজনে কৰিছিল। আচ্ছা আচ্ছা, সেইখন কৰিছে। চ' আমাৰ ৰদালি অসম চেনেলৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। আমাৰ তোমালোকৰ দৌৰ ফিল্মখনত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰক। দৰ্শক নহয়, এতিয়া প্ৰচাৰটো ইমান বেছি হৈ গৈছে, মানুহে ভাবিছে এখন বহুত কিবা ডাঙৰ কিবা এখন আছে। ইমানো নহয় আৰু ইউটিউবৰ ভিডিঅ', কিন্তু ইউটিউবৰ ভিডিঅ' বুলি আমি কম হেৰি দিয়াকৈ থকা নাই। তাত গিম্বল লগাইছোঁ, কেমেৰাও 3-4টা লগাইছোঁ আৰু ইণ্টাৰেষ্টিংলি এই বাজি আছে, আমি তাত গান এটা ইউজ কৰিছোঁ। এই গানটোৰ কথা মই ক'ব লাগিব। কোনো শ্বৰ্ট ফিল্মৰ কাৰণে এতিয়ালৈকে এইটো গান বনোৱা নাই। গান বনাইছে যদিও ফিল্মৰ গান এটা লগাই দিছে, হয়তো খুব সম্ভৱ কিছুমানে কৰিব পাৰে। বেকগ্ৰাউণ্ড বজি আছে দৌৰ দৌৰ দৌৰ, সেইটো ৰেপ গান এটা। আৰু এই গানটো মোক গিফ্ট কৰিছে, এইটো গিফ্টেড হয়। আৰু গিফ্ট কৰিছে অভিষেক বৰা, কাৰেণ্ট GS অফ তেজপুৰ ইউনিভাৰ্চিটি। আৰু অভিষেক দাৰ নাম্বাৰটো মোৰ ওচৰত নাছিলে, সেইদিনা তেওঁ মেছেজ দিছে হঠাৎ, ব্ৰ' দিছ ইজ ফৰ ইউ, ওপৰত অডিঅ' এটা আছে। মই শুনিছিলোঁ দৌৰ, মোৰ কি কেছ। তাৰপিছত ক'লে বোলে এইটো তোমালোকে ফিল্ম এখন বনাই থকা বুলি গম পাইছোঁ মোৰ ৰুমমেট এজনৰ পৰা। চ' এইটো মই এনেই বনাই দিলোঁ হঠাতে, লিৰিক্স মানে কি স্ক্ৰিপ্টটো নাজানো, তথাপিও দিছে। কিন্তু স্ক্ৰিপ্ট নজনাকৈ যিটো ৰেপ লিখি দিছে আৰু আমাৰ কাহিনীটোৰ লগত মিলিছে। বিশেষকৈ আমি যিটো চিনত সেই বস্তুটো ইউজ কৰিছোঁ সেইটো খুব ধুনীয়াকৈ মিলি গৈছে। চ' অভিষেক দাক ধন্যবাদ আমাক এই ধুনীয়া গানটো উপহাৰ দিয়াৰ বাবে, ৰেপ গানটো। চ' তেওঁ ধুনীয়া ৰেপ গায়। আৰু অভিষেক বৰা ইউটিউব চেনেল এটা আছে, বহুত ডাঙৰ নহয়, তেওঁ মাজে মাজে এটা দুটা গায়, কাৰণ GS মানুহ এখন ইউনিভাৰ্চিটি বিজি থাকে, মাজে মাজে দিয়ে। চ' চাব অভিষেক দাৰ ৰেপ, শুনিব। আৰু দৰ্শক শুভাকাংক্ষীক কি ক'ব? দৰ্শক মানে দৌৰখন চাব, বেয়া লাগিলেও জনাব, ভাল লাগিলেও জনাব বুলি কৈছোঁৱে। খালি এটা খুব মোৰ সন্দেহ আছে, মানে কমেণ্ট চাগে ভিডিঅ'টো ডিজেবল হ'ব ইউটিউবত। বিকজ ইউটিউবত মানে কি হয়, চিলড্ৰেনৰ পলিচিটো আজিকালি খুব ডাঙৰ, মানে চিলড্ৰেন হেৰি হ'ব নোৱাৰে, বা এনিমেল যদি কোনোবা হাৰ্ম হৈছে, কুকুৰে যদি মাৰি মাৰি ভিডিঅ' বনাই তাত কমেণ্ট দিব নোৱাৰে, হয়তো ষ্ট্ৰাইকো লাগি যাব পাৰে কমিউনিটি গাইডলাইনছৰ। চ' চিলড্ৰেন থাকিব। আমাৰ দৌৰ এটা চাইল্ড লেবাৰৰ ওপৰত, টপিকটো কোৱাই নাই। টপিকটো এতিয়া ক'ব নালাগে, কৈ দিম। ফিল্মৰ টপিক নাজানিলে কেনেকৈ হ'ব, স্ক্ৰিপ্ট নকওঁ নহয়, স্ক্ৰিপ্ট ক'ব নহয়, ঠিক আছে কোৱা। স্ক্ৰিপ্ট নকওঁ, টপিকটো হ'ল চাইল্ড লেবাৰ। চাইল্ড লেবাৰ যিটো শিশু শ্ৰমিক, 14 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীক যিটো কাম কৰাই, তাৰ এগেইনষ্টত পাৰ্থৰ এইটো স্ক্ৰিপ্ট। আৰু প্ৰডিউচ মই কৰিছোঁ, লালাই চান্দৰ কামখিনি চাইছে, সেইটো ক'ব অলপ পিছত। আৰু এই ষ্টৰিটো চাইল্ড লেবাৰৰ ওপৰত, এজন শিশুৰ চৰিত্ৰক কেন্দ্ৰ কৰি, মানে এজন শিশুৰ জীৱনক কেন্দ্ৰ কৰি গোটেই ষ্টৰিটো। চ' সি আগৰ পৰা গুৰিলৈকে, মানে গুৰিৰ পৰা শেষলৈকে আছে। চ' কমেণ্ট চাগে ডিজেবল হ'ব, সেইকাৰণে ভিডিঅ'টো দিয়াৰ 48 ঘণ্টাৰ পিছত মই কমিউনিটি টেবত এটা পষ্ট দিম, তাত কমেণ্ট কৰি জনাব। যদি ইউটিউবত কমেণ্টটো ডিজেবল হৈ যায়, তাত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। কিন্তু বেয়া পালেও জনাব, ভাল পালেও জনাব। কিন্তু এই অদৰকাৰী কথা নিলিখিব, তহঁতৰ কাম নাই বহি থাকে, এইবোৰ ইউটিউবত কিছুমান থাকে, এনেই দিয়ে দেই। কিবা ভুল দেখিলে ক'ব, ভুলেই হ'ব, এইখিনি এনেকৈ হৈছে, এনেকৈ কৰ, অ'কে, আমি ফিউচাৰত সেইটোক তেনেকৈ কৰিম। ইনস্পায়াৰ কৰক মানুহক, কিন্তু সেইবোৰ নকৰিব, অকামিলা মানুহে কৰে। অফক'ৰ্ছ মই ইগন'ৰ কৰোঁ, তথাপিও কৈছোঁ দেই। ঠিক আছে, এতিয়া পাৰ্থহঁতে ক'ব, বহুত বকিলোঁ মই। ত' এইবাৰ আমি দৌৰৰ স্ক্ৰিপ্ট ৰাইটাৰ পাৰ্থ প্ৰতিম বৰা। হেল্ল'। আৰু তুমি আমাৰ দৰ্শকক কি ক'বা দৌৰৰ বিষয়ে? জিমিয়েতো ক'লেই, আৰু ময়ো সেইখিনিয়ে ক'ম, চাওক সকলোৱে চাই, ভুলখিনি নিশ্চয় ক'ব, ভুলখিনি কমেণ্টত দিলে আকৌ নেক্সট আপকামিং আমাৰ যিবিলাক কাম আছে, যিবিলাক প্ৰজেক্ট আছে, সেইবিলাকত তেতিয়া আমাৰ বেছি আমি ভাল কৰিবলৈ চেষ্টা কৰিম। সেইটোৱে। আৰু চাব, 1 তাৰিখে আহি আছে, সকলোৱে গম পায়ে। আৰু যিহেতু তুমি স্ক্ৰিপ্ট লিখিছা ন, তোমাৰ স্ক্ৰিপ্টটো লিখোঁতে ধাৰণাটো ক'ৰ পৰা আহিছে? মানে
ধাৰণাটো মানে আচলতে ইয়াৰ আগতে যিবিলাক কৰিছিলোঁ আমি সেইবিলাক এনেকুৱা ছ'চিয়েল মেছেজ থকা এটা কৰা নাছিলোঁ আচ্ছা এটা বহুতে কমেণ্ট দিছিলে বোলে কিবা এটা ছ'চিয়েল মেছেজ থকা বা ভাল কাম এটাত ভাল কথা এটাত লৈ ডাঙৰকৈ অলপ কৰা কিবা এটা বুলি এতিয়া সমাজত চলি থকাৰ ভিতৰততো এতিয়া বানপানী চানপানী কিবা কিবি চলি থকা সেইবিলাকৰ ওপৰতো অলপ টান হৈ যায় প্ৰথমতে যিহেতু আৰম্ভণি কৰিছোঁ গতিকে চাইল্ড লেবাৰটো এইটো এটা বৰ শিশু শ্ৰমিকটো এটা বহুত এটা জ্বলন্ত সমস্যা বুলি কৈছোঁ সেইকাৰণে সেইটো টপিক বাছি ল'লোঁ আচলতে তাৰ ওপৰত যিখিনি পাৰোঁ লিখিছোঁ আপোনালোকে চাই জনাব এতিয়া আপোনালোকৰ ওপৰত আৰু কেনেকৈ পায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে আৰু এজন ব্যক্তি আছে তেওঁ শব্দ গ্ৰহণ কৰিছে চ' তেওঁৰ লগতো কথা পাতিম গোটেইকেইজনৰ পৰা আমি জানি লওঁ দৌৰখন কেনেকুৱা হ'ব চ' ভিডিঅ'টি শেষলৈকে চাই থাকক আৰু এইবাৰ আমি আহিছোঁ দৌৰ শ্বৰ্ট ফিল্মৰ শব্দ গ্ৰহণ কৰোঁতা ব্যক্তিজনলৈ আৰু তেওঁৰ নামো পাৰ্থ হয় কিন্তু লালাভাই বুলি সকলোৱে চিনি পায় আৰু তুমি দৌৰখনত কাম কৰি কেনেকুৱা পাইছা জিমি আৰু পাৰ্থৰ যি কাম সুন্দৰ কাম ধুনীয়া হৈছে মই কিছু গম পাইছোঁ চ' তোমাৰ অভিজ্ঞতা কেনেকুৱা ইহঁতৰ লগত কাম কৰি দৌৰখনত কাম কৰি মোৰ খুবেই আনন্দিত মই বহুত ভাল লাগিছে 22 তাৰিখৰ পৰা কাম কৰি আছোঁ খোৱা নাই এতিয়াও 2টা বাজিছে ৰাতি চবে কামত লাগি আছে মই চাউণ্ডত লাগি আছোঁ জিমি আছে চব আছে পাৰ্থ আছে চ' খুবেই ভাল লাগিছে বহুত ভাল লাগিছে ন একদম আৰু ইয়াৰ আগত তুমি এনেকুৱা কাম কৰিছিলা নেকি কৰিছিলোঁ মই এক্টিঙৰ লগত ইমান জড়িত নাছিলোঁ কিন্তু পাৰ্থই ক'লে মোক হেৰি কৰি শ্বৰ্ট ফিল্মত কাম কৰিব ধৰ ই কৈছিলে এক্টিং কৰিব কৰিলোঁ তেনেকৈ আহি এইখিনি পাইছোঁ এতিয়া শ্বৰ্ট ফিল্মখন কোনটো চেনেলত আহিব সেইটো জিমি চেনেল ইউটিউব চেনেল জিমি তাত পাব আপোনালোকে আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু আপোনালোকে দৌৰ শ্বৰ্ট ফিল্মখন আঁকোৱালি ল'ব যিহেতু কেইজনমান উদীয়মান যুৱকে এই কামটো হাতত লৈছে অতি সুন্দৰ কাম আৰু আপোনালোকে যেতিয়া শ্বৰ্ট ফিল্মখন চাব তেতিয়া গম পাব আৰু তোমাৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম যিহেতু দৌৰ শ্বৰ্ট ফিল্মখন কৰোঁতে বিভিন্ন ঠাইত যাবলগীয়া হৈছে তুমি এওঁলোকক সহযোগ কৰিছিলা তেতিয়া একদম সদায় এইটো চাপৰ্ট আছে আৰু এইটো সঁচা কথাত ক'বলৈ গ'লে অসমীয়া যুৱকৰ একতা আৰু একতাৰ ফল দৌৰ চ' চাবলৈ দৌৰ ইজ কামিং 1 ফেব্ৰুৱাৰী য়েছ আৰু জিমিয়ে কিবা এটা কথা ক'ব আপোনালোকক চ' জিমিৰ কথাটো চাই দিয়ক দৌৰ যে নামটো এই নামটো দিছে আমাৰ চক্ৰপাণী পৰাশৰ নিউজ 18ৰ সেই কথাখিনি কৈ আছোঁ কিন্তু এই দৌৰে আমাক ইমান দৌৰাইছে আজি যাওঁ শ্বুটিং কৰিব কিবা নিমিলে সেইকাৰণে বহুত দীঘলীয়া হ'ল বহুতে ইউটিউবত কমেণ্ট দিছে যে তোৰ ফিল্মখন কি হ'ল বোলে ইমান দিনত অক্ষয় কুমাৰৰ ফিল্ম এখনে হৈ যায় কিন্তু অক্ষয় কুমাৰৰ ফিল্ম হয় কিন্তু জুবিন দাৰ শ্বট উলিয়াব লগা থাকিলে বা আধা কাম গুৱাহাটীত আধা ইয়াত তেনেকৈ কৰিব লাগিলে দিগদাৰ কাৰণ শ্বুটবোৰ ইয়াত কৰিছোঁ এডিটিং মোৰ এতিয়া ঘৰত চলি আছে ডাবিং এডিটিং ইয়াত চলিছে কিন্তু VFX বা মোশ্যন গ্ৰাফিক্সৰ কাম যিখিনি আছে সেইখিনি কৰিছে পংকজ পৰশ গুৱাহাটীত তাৰ নাম ল'বই লাগিব লগতে চক্ৰদাৰ শ্বুট ল'লোঁ এদিন আকৌ এই ভেটাপাৰাত গৈ তাত গ্ৰীণ স্ক্ৰীণত শ্বুট লৈছোঁ আৰু ইণ্টাৰেষ্টিংলি আমাৰ কামটো ক্ৰমাটো খুব ধুনীয়া হৈছে কিন্তু আমাৰ গ্ৰীণ স্ক্ৰীণ আছে বুলি গ'লোঁ এটা ষ্টুডিঅ'ত কিন্তু সেইটো ফটোগ্ৰাফীৰ ষ্টুডিঅ' ভিডিঅ'গ্ৰাফীৰ নহয় তাত আমি চাৰ্টৰ পিচ এটা কিনি লৈছোঁ সেউজীয়া ৰঙৰ তেনেকৈ শ্বুট কৰিছোঁ ৰাতি আৰু সেইবোৰ শ্বুট কৰাৰ পিছত এতিয়া মই স্পেচিয়েল মানুহ কিছুমান আছে সেইখিনি নাম ল'ব লাগিব যে আমাৰ শ্বৰ্ট ফিল্মত আছে ডিম্পু বৰুৱা তেওঁ 30 ছেকেণ্ড মানেই আছে আৰু খালি ডিম্পু বৰুৱা স্ক্ৰীণত নাই এক্টিং হিচাপত নাইতো আপোনালোকে গম পাব জুবিন গাৰ্গ হৈয়ে আছে সেইটো স্ক্ৰীণতে আছে তথাপিও গম পাব আৰু চালে মই ইমান নকওঁ খালি বেছি সময় নাই 30 ছেকেণ্ড মানে আছে আৰু চক্ৰদাও আছে 30 ছেকেণ্ড মানে চ' চক্ৰদাক চাব চক্ৰপাণী পৰাশৰ নিউজ 18ৰ এংকৰ আৰু আমাৰ দীপজ্যোতি ডেকা ভাঙা দিব তাৰ নামটো ল'ব লাগিব সি দৰঙৰটো এতিয়া আজি 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছে তাক কংগ্ৰেচুলেশ্যনছ আৰু সি খুব ধুনীয়া এক্টিং কৰিছে সিটো আছেই আৰু গোটেই ফিল্মখন সি আছেই আৰু খালি স্পেচিয়েল এণ্ট্ৰি ডিম্পু বৰুৱা জুবিন গাৰ্গ আৰু চক্ৰপাণী পৰাশৰ আৰু সেইখিনিয়ে কথা আৰু ডেনিছ খুব ধুনীয়া এক্টিং কৰিছে যদিও তাৰ চৰিত্ৰটোৰ নাম হেমন্ত কিন্তু সি এইবাৰ মুকাভিনয়ত অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছে আৰু সেনেকুৱা এজন এক্টৰ আমি ল'বলৈ পাইছোঁ ইমান কম বয়সীয়া তথাপিও ইমান ভাল এক্টিং কৰে চ' তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু কাম কৰিম আমি একেলগে আৰু আপোনালোকে চাব দৌৰে আমাক বহুত দৌৰাইছে গতিকে আপোনালোকে সাজু কৰিছোঁ আপোনালোকে চাব দৌৰে তোমালোকক বহুত দৌৰাইছে আৰু দৰ্শকে বহি যাব এইটোৱে কথা বহি চাব বুলি নকওঁ আপোনালোকে বহুমূলীয়া সময়ৰ পৰা ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অলপ সময় উলিয়াই চাব ইমান দৌৰাইছে এই নলবাৰী বাইক লৈ তাৰ পৰা হাজোৰ পৰা গুৱাহাটী আকৌ গুৱাহাটীৰ পৰা মঙলদৈ আহোঁতে আকৌ মাজত উত্তৰ গুৱাহাটীত সোমাই আহিছোঁ মানে গোটেই অ'ত কাম হৈছে ত'ত কাম হৈছে চ' অলপ প্ৰব্লেম হৈছে তেনেকৈ পইচা পাতিও গৈছে অলপ চ' আপোনালোকে চালে ভাল পাম কাৰণ পইচা মূলটো নুঠে এখন ফিল্মৰ ইউটিউবৰ পৰা সেইটো অসম্ভৱ 6 মাহতো নুঠে 54,000 ছাবস্ক্ৰাইবাৰ 100K হ'লেও নুঠে